কামপুৰ যমুনামুখৰ মাজৰ চানজোৰাইত ৰেলৰ খুন্দাত ৭টাকৈ হাতীৰ মৃত্যু। নগাঁও জিলাৰ কামপুৰ যমুনামুখৰ মাজৰ চানজোৰাই ৰেল পথত আজি পুৱতি নিশা সংঘটিত হয় এক শোকাবহ ঘটনা। ৰেল পথছোৱাত নামনি মোৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যু হয় ৭টাকৈ বন্য হস্তীৰ। এই দুৰ্ঘটনাটোৰ ফলত ৰেলখনৰ ৫টাকৈ ডবা লাইনচ্যুত। অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোকৰ একো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিশা এটা বৃহৎ বন্য হস্তীৰ জাকে ৰেলপথটো অতিক্ৰম কৰাৰ সময়তে নামনি মোৱা যাত্ৰীবাহী ৰাজধানী এক্সপ্ৰেছখনৰ খুন্দাত ৭টাকৈ হাতীৰ কৰুণভাৱে মৃত্যু ঘটে। মৃত হাতীকেইটাৰ ভিতৰত ২টা দঁতাল হাতী আৰু ৫জনী মাইকী হাতী আছে। এই মাইকী হাতীকেইজনীৰ ভিতৰত এজনী হাতী গৰ্ভৱতীও আছে। ঘটনাৰ খবৰ পাই লগে লগে ৰেল বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইপিনে বন বিভাগৰ লোকে ৰেল পথছোৱা মুকলি কৰাৰ লগতে ৰেল বিভাগে পথটো মুকলি কৰাৰ বাবে তৎপৰতাৰে কাম চলাই থকা পৰিলক্ষিত হৈছে। অৱশ্যে সম্প্ৰতি ৰেল পথছোৱা যোগাযোগ সম্পূৰ্ণ বন্ধ আছে যদিও অতি কম সময়ৰ ভিতৰতে ৰেল যোগাযোগ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে।